মোৰ জীৱনৰ অন্য এটি দিনলৈ আপোনালোক সকলোকে স্বাগতম। এতিয়া সময় হৈছে ৰাতিপুৱাৰ 6:30 আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাহঁতৰ ঘৰৰ পৰা। যোৱাকালি আহিছিলোঁ সিহঁতৰ ঘৰলৈ বুলি। গা পা ধুই ৰেডি হৈ ল'লোঁ দিনটোৰ বাবে ওলাই যাম এতিয়া। আজি ভালেকেইটা কাম আছে, ক'ত ক'ত যাওঁ ব'লকচোন গৈ থাকোঁ। পোনপ্ৰথমে গ'লোঁ বাহঁতৰ ঘৰৰ ওচৰতে থকা খুবেই পৰিচিত আৰু প্ৰসিদ্ধ শ্ৰী শ্ৰী মা বাগেশ্বৰীৰ মন্দিৰলৈ। খুবেই জাগ্ৰত এই থানখন আৰু প্ৰায় আহোঁৱেই ইয়ালৈ। চাকি বন্তি লগাই মাৰ আশীষ লৈ এতিয়া ওলাই যাম এটা বিশেষ কামত। আৰু কামটো হৈছে আজি বহুত দিনৰ পৰা এটা মাক উপহাৰ দিম বুলি ভাবি আছিলোঁ। ফাইনেলি নিজ উপাৰ্জনেৰে উপহাৰটি আনিবলৈ সক্ষম হ'লোঁ। এনেদৰে মাক চকু দুটা মুদিব দি হাতত উপহাৰটি তুলি দিলোঁ। সৰুৰে পৰাই মা দেউতাই আমাৰ নামত যথেষ্ট কষ্ট কৰিছে। নিজৰ ইচ্ছা আকাংক্ষা সকলো বাদ দি কেৱল আমাক লৈ চিন্তা কৰিছে। তেনেস্থলত আজি নিজ উপাৰ্জনেৰে কিবা এটা দিব সক্ষম হৈছোঁ, যিহেতুকে সৰুকৈ হ'লেও মালৈ বুলি এইযোৰ কাণফুলি আনিলোঁ। আজি মই বহুত বেছি সুখী।